গুড মৰ্নিং আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। বলক আজি মোৰ লগত মোৰ স্কুললৈ যাওঁ। গতিকে ৰাতিপুৱা ঘৰৰ কাম বনবোৰ কৰিলো, ভালকৈ গা পা ধুলো। তাৰ পাছত মই এতিয়া স্কুললৈ ৰেডি হৈ আছো। আৰু আপোনালোকে দেখিছে যে মই নতুনকৈ যিটো শাৰীৰ কম্বো পেক লৈছিলোঁ তাৰে মই হালধীয়া শাৰীখন আজি পিন্ধিছোঁ। গতিকে মই এতিয়া লৰালৰিকৈ ৰেডি হৈছোঁ, কাৰণ স্কুলবোৰ সোনকালৰ পৰা হোৱাৰ পৰা ৰাতিপুৱাৰ টাইমকণ মানে কেতিয়া গুচি যায় গমেই নাপাওঁ। গতিকে আজি মূৰটো ধুলোঁ, সেইটো কাৰণে অকণমান লৰালৰি কৰিব লগা হৈছে। এতিয়া ভালকৈ অকণমান ৰেডি হৈ লৈছোঁ। তেনেকৈ বিশেষকৈ একো ষ্টাইল কৰি নাযাওঁ বাৰু স্কুললৈ, যিকেইটা মানে নকৰিলে নহয়। ধৰা চুলিকেইডাল ভালকৈ বান্ধি যাওঁ, পাউডাৰ অকণমান লগাই যাওঁ, এইবোৰেই আৰু। তেনেকৈ মেকআপৰ নামত ইমান কৰিব নাজানো বাৰু। গতিকে এতিয়া ফাইনেলি মই ৰেডি হৈ গ'লোঁ আৰু স্কুললৈ। এতিয়া যাম। আৰু ছোৱালী মানুহ যিহেতু লিপষ্টিকখন নলগালে ভাল নালাগে, গতিকে পাতলকৈ অকণমান লিপষ্টিক লগাওঁ আৰু এটা বস্তু যিটো মই একেবাৰে নোলোৱাকৈ যাব নোৱাৰোঁ, সেইটো হৈছে বডি স্প্ৰে। সেইটো লাগিবই মোক। এতিয়া ৰেডি হৈ গ'লোঁ, বলক যাওঁ আহক। এতিয়া মোৰ মানুহজনে থ'বলৈ গৈছে স্কুলত। তাৰপিছত স্কুলত আজি ভালেমানকেইটা প্ৰগ্ৰাম আছে বাৰু। এয়া হৈছে আমাৰ ষ্টুডেণ্টবোৰৰ প্ৰিপেৰেশ্যন টিচাৰ্ছ ডে কাৰণে। গতিকে আমিও সিহঁতক অকণমান চাই মেলি দিলোঁ। সিহঁতি সদায় এইকেইদিন বহুত কষ্টৰে প্ৰেক্টিছ কৰি আছে আমাৰ বাবে। গতিকে আপোনালোকে তাকে অলপ চাওক, আমাৰ স্কুলতনো আজি কি হৈছে। আৰু আমাৰ স্কুলৰ পৰা ডিষ্ট্ৰিক্ট লেভেলত নাটক এখনো উলিওৱা হৈছে। গতিকে তাৰো প্ৰেক্টিছ আজি অকণমান কৰালোঁ, লগতে কোৰাছো শিকালোঁ এটা। এয়া হৈছে আমাৰ ষ্টুডেণ্ট কেইটাই নাটকৰ প্ৰেক্টিছ কৰি আছে। আমি অলপ চাই চিতি দিছোঁ আৰু। তাৰপাছত এইবোৰ কৰিয়ে স্কুলৰ পৰা আহিলোঁ। আহি পিনি ভাতকেইটা খাই ইমান যে ভাগৰ লাগিলে নহয়, গৰমো যিটোহে পৰিছে, ভাবিলোঁ বিচনাতে অকণমান পৰি লওঁ। তাকে অকণমান ৰেষ্ট লৈ ল'লোঁ। তাৰপাছত আবেলি সময়ত অকণমান আগফালে ওলাই গ'লোঁ। আগফালে আমাৰ দোকান এখন আছে। গতিকে হাজবেণ্ডে চকলেট এটা আনি দিলে। মই যিহেতু চকলেট খাই ভাল পাওঁ, আৰু হাজবেণ্ড ওলাই গৈছিলে আবেলি সময়ত। মই ক'লোঁ যে মোলৈ কিবা এটা লৈ আহিবা। গতিকে মোৰ ফেভৰেট চিকেন চাওমিন লৈ আহিছে। মই খাই লওঁ। আজিলৈ বাই বাই।